बड'लेण्ड टाइगार मुंनि फेसबुक पेज आरो इउट्युब चेनेलनि जोहै सासे सुबुङा मोनसे भिडिअ आपल'ड खालामनानै एबिएमसुनि गाहाय नेहाथारि टाइसन हुसेनखौ पाकिस्तान आरो बांलादेशआव दैथायहरनायनि बाथ्रा मख'नायजों लोगोसे एबिएमसुखौ भेलुलेस आफाद आरो एबिएमसुखौ बड'लेण्ड ओनसोलाव गोनांथि गैया बायदि राव बाहायनानै लाजि फोनांनायनि अजद खालामदों। तामुलपुर जिल्ला एबिएमसुनि आफादगिरि बदरुद्दिन खाना लोगोसे बेबायदि बिबुंथिया समाजाव गोजोन आब्रुथि लाखिनायाव हेंथा होगोन होननानैबो बिथाङा बुंबावो। बे गासिबो बिबुंथिखौ बेरेखा खालामनानै दिनै तामुलपुर जिल्ला एबिएमसुनि फारसेनिफ्राय तामुलपुर सदर थानायाव मोनसे केस होनायनि अनगायैबो बे बिथिङाव बिटिआरनि गाहाय प्रमद बर'आ राहा लानांगौ आरो दायनिगिरिखौ साजा होनांगौ होननानै बिथांमोना दाबि खालामो। एबिएमसु परियाলৰ তৰফৰ পৰা আমি তামুলপুৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তামুলপুৰ থানাত আহি আমি উপস্থিত হৈছোঁ। আমি যোৱাকালি ফেচবুক পেজ এটাৰ জৰিয়তে বড়োলেণ্ড টাইগাৰ অফিচিয়েল পেজ এটাৰ জৰিয়তে আমি এটা ভিডিঅ' আপলোড কৰিছিলে। সেই ভিডিঅ'ৰ পৰা আমি দেখিছোঁ এবিএমছুৰ কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সাধাৰণ সম্পাদক টাইছন হুছেইন ছাৰ আৰু বিটিএডি অঞ্চলৰ দিনে নিশাই কাম কৰি থকা এবিএমছুৰ ওপৰত তেখেতে কটু মন্তব্য কৰি বিটিএডি অঞ্চলৰ যি শান্তি পৰিৱেশ সেই শান্তি পৰিৱেশত তেওঁ বিঘাত জন্মাইছে আৰু তেখেতসকলে ধৰ্মীয় সংখ্যালঘু বা এবিএমছুৰ পৰিয়ালক তেখেতে বাৰে বাৰে তাৰমানে সেৱা প্ৰতিপন্ন কৰি ধৰ্মীয় সংখ্যালঘু ৰাইজক সেৱা প্ৰতিপন্ন কৰিছে। এই কথাটো এইকাৰণে ক'ব পাৰি তেখেতে ভিডিঅ'টোত আপলোড কৰি কৈছে যে এই টাইছন হুছেইন ছাৰক তেখেতে বোলে বাংলাদেশলৈ পঠিয়াই দিব, পাকিস্তানলৈ পঠিয়াই দিব। এতিয়া আমাৰ প্ৰশ্ন হ'ল কি তেখেতে সেই বাংলাদেশৰ গৃহমন্ত্ৰী নে সেই বাংলাদেশ পাকিস্তানৰ তেওঁ গৃহমন্ত্ৰী নে তেওঁ সেই চোৰাংচোৱা সংস্থাৰ লগত তেওঁ সম্পৰ্ক আছে? এইবিলাক কথা বিটিএডি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ আৰু এবিএমছুৰ মাজত আমাৰ প্ৰশ্নৰ উদ্বিগ্ন হৈছে। আৰু তেখেতে এটা কথা বাৰে কৈ থাকে আৰু কৈ আছে, আমি এই ভিডিঅ'টোত দেখিছোঁ তেখেতে উত্থাপন কৰিছে এই বিটিএডি অঞ্চলত এবিএমছুৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই বুলি তেখেতে আমাক সেৱা প্ৰতিপন্ন কৰিছে। আমি আহ্বান কৰিছোঁ তেওঁ কি এবিএমছুৰ উপদেষ্টা নেকি? তেওঁ কি আমাৰ সংখ্যালঘু ৰাইজৰ কি টানকৰ্তা নেকি? তেওঁ এবিএমছুৰ লগত তেওঁ কিবা সম্পৰ্ক আছে নেকি? নে কোনোবা এটা জাতিক সেৱা প্ৰতিপন্ন কৰাটো তেওঁ মানসিক দৃষ্টিগোচৰত কৰে নেকি? এইবিলাক কথাই কিন্তু বাৰে সেৱা প্ৰতিপন্ন কৰিছে। সেয়েহে এই বিটিএডি অঞ্চলত আমি শান্তিৰে বসবাস কৰি আছোঁ আৰু শান্তিৰে আমি গণতান্ত্ৰিক পদ্ধতিৰে বিভিন্ন সময়ত কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সভাপতি আছৰাফুল ইছলাম, কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সাধাৰণ সম্পাদক টাইছন হুছেইন আৰু কেন্দ্ৰীয় এবিএমছুৰ সমূহ বিষয়ববীয়াসকলৰ নেতৃত্বত এই বিটিএডি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু বিভিন্ন সমস্যাৰ দাবীত আমি আন্দোলন কৰি আহিছোঁ। সেই আন্দোলনত কোনোবা ৰাজনৈতিকৰ ছত্ৰছায়াত তেওঁৰ ব্যাঘাত জন্মে নেকি? আমাৰ এই প্ৰশ্নটো হৈছে আজি বিটিচিচি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ সেইজন বড়োলেণ্ড টাইগাৰ ফেচবুক পেজৰ যিজন ব্যক্তিয়ে তেখেতে ভিডিঅ' আপলোড কৰিছে বিটিচি প্ৰশাসনৰ দায়িত্বত থকা বিটিচিচি প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ সাহস আছে নেকি সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব পাৰিব নেকি? যদি কৰিব পাৰে তেখেতক আমি ধন্যবাদ জনাম আৰু যদি নোৱাৰে তেতিয়া বোলে এবিএমছুৰ পৰিয়ালৰ পৰা আমাৰ এটা প্ৰশ্ন উত্থাপন হয় সেইজন ব্যক্তি কোনোবা ৰাজনৈতিক ছত্ৰছায়াত তেখেতে বাৰে এবিএমছু তথা ধৰ্মীয় সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি লয় নেকি? সেইকাৰণে আমি ন্যায় পোৱাৰ কাৰণে আমি তামুলপুৰ জিলাৰ আমাৰ তামুলপুৰ সদৰ থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এবিএমছুৰ পৰিয়ালৰ তৰফৰ পৰা সেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।